নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে সকলোৱে ভালে থাকক মোৰ ফালৰ পৰা আৰু ময়ো ভাল আছোঁ। আৰু আজি মই দেখুৱাবলৈ লৈছোঁ চৌকাতকেইটা যে কেনেকৈ চফা কৰিব পাৰোঁ। আৰু আমাৰ ঘৰটো প্লাষ্টাৰ মাৰোঁতে এই চৌকাতকেইটা পূৰা সম্পূৰ্ণ লেতেৰা হৈ গ'ল। আজি মই কি কাম কৰোঁ চাই থাকক আপোনালোকে তেতিয়ালৈকে। এখন দা আৰু এখন হেতা ভঙা। এতিয়া ঘৰতো আমাৰ নাই, সেইকাৰণে বৰ্তমান আমি এতিয়া এইবোৰে চফা কৰিব লাগিব। সা সঁজুলিবিলাক নাই আমাৰ। যিহেতু ৰং মাৰিবলৈ কাৰণে এতিয়া চফা কৰি ল'ব লাগিব। প্ৰাইমাৰ প্ৰথমে মাৰিব লাগিব, চফা কৰি ল'ব লাগিব, তাৰপিছতে ৰং মৰা হ'ব। যেনিবা এনেধৰণে চফা কৰি ল'ব লাগিব। মই মানুহটোলৈ বাট নাচাওঁ, মুঠতে মই যিমান পাৰোঁ কৰি থাকোঁ। কাৰণ কি সেইবোৰ কেলৈ নিজে কৰিছোঁ, খেতি পথাৰ আমাৰ দ মাটি নাই, আৰু যিকণ বাৰী মাটি আছে সেয়াও আধা বিঘাহে আছে, আৰু তাতকৈ বেছি নাই। সেইটো কাৰণে হাজিৰা এটা লগাবলৈ, আৰু যিহেতু মই নিজেই ঘৰত থাকোঁ কাৰণে সেইটো কাৰণে সম্পূৰ্ণ কাম মানুহটোলৈ বাট নাচাই বা হাজিৰালৈ বাট নাচাই নিজে কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকেও কৰে নেকি বাৰু ক'বচোন কমেণ্ট কৰি। এইবোৰ কিমান প্লাষ্টাৰ কৰি আছে, সেইটো ইমান চফা কৰিব লাগিব। সুবিধা বস্তুটো নাই, এনেকৈয়ে চফা কৰিব লাগিব। দা চকুৱে টকুৱে সোমাই গৈছে। দাহে ডাঙৰ ডাঙৰবোৰ এৰুৱাই ল'লোঁ। এইবাৰ এইখনেদি এতিয়া চফা কৰিম, চাই থাকোঁ দেই। তাৰপিছত আকৌ এইখন খহটা পেপাৰখন মাৰি ভাল কৰিব লাগিব। ভালকৈ মানে স্পেচিয়েল কৰি ল'ব লাগিব। এইবোৰ চব গুচি গ'ল। চফা হৈ গ'ল। বালি পেপাৰখন মাৰি দিব লাগিব, তাৰপিছত ৰং দিব পৰা হ'ব। কেনেকৈ চফা কৰোঁ চাই লওক আপোনালোকে। এবাৰ হ'ব কেমেৰাটো এতিয়া মানুহে নাই, নিজে ধৰিছোঁ কেমেৰা, আকৌ নিজে দেখুৱাই চফা কৰিছোঁ।
পুৰা লেতেৰা লাগি গৈছে চিমিটো আৰু চকুতটো কিমান সোমাইছে ঠিকানে নাই তথাপিও নাই সমানে সমানে কৰিবা গাছ হাৰিলে জিকিলে নাই লাজ খাই খাই গাই বৌ হাতকে আগৰ পৰা মই কাম কৰোঁ এইখিনি চফা হৈ গৈছে এইখিনি বাকী আছে দেই পুৰা চৌকাতটো চিমিত বালি এৰুৱা হৈ গৈছে আৰু বালি পেপাৰ মাৰি দিলে পুৰা ঠিক এইটো ৰংটো আহি যাব এনেকুৱা ৰংটো আহি যাব কিনি আনিব লাগিব বজাৰৰ পৰা পুৰা বালিবোৰ অতৰাই দিলোঁ এনেকৈ কৰি চৌকাতটো আৰু এইফালেও এৰুৱাই দিলোঁ গোটেই সম্পূৰ্ণ চৌকাততে এৰুৱাই দিয়া হৈছে ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'লৈ ধন্যবাদ।